ডাৱৰৰ পানী পৰি ভৰি হ'ল বহল সাগৰ এটি দুটি বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ পল অনুপল কৰি দাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায় এটি দুটি কৰি কথা মৰমৰ মাত কথা জগতক হৰক কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ মোৰ অসমীয়া পাঠদান লৈ আৰু মই তোমালোকলৈ আজি কি পাঠ আগবঢ়াই আনিছোঁ তোমালোকে মোৰ কবিতাটোৰ দ্বাৰা অলপ হলেও অনুমান কৰিব পাৰিছা নিশ্চয় তথাপি কওঁ যে আমাৰ জীৱনত বিশেষভাৱে প্ৰভাৱিত কৰি থকা এনেকুৱা এটা বস্তু যাক আমি ধৰি ৰাখিব নোৱাৰো আৰু ফলত আৰু কিন্তু এটা কথা ইয়াৰ লগত জড়িত হৈ আছে যে তাৰ সদ্ব্যৱহাৰ নাজানিলেও কিন্তু আমাৰ জীৱনত বহুত আহুকাল হয় আৰু আমি জীৱনৰ পৰা বহুত সোণালী সুযোগ হেৰুৱাবলগীয়া হয় হয় ছাত্ৰ ছাত্ৰীসকল মই তোমালোকলৈ আজি লৈ আহিছোঁ সময় নামৰ পাঠটি এতিয়া দেখিছা মই এটা ঘড়ী পিন্ধি আছোঁ তোমালোকে নিশ্চয় দেখিছা এই ঘড়ী এটা পিন্ধি আছোঁ এই ঘড়ীটোৱে আমাক কি কৰে এই সময়ৰ নিৰ্দেশনা দিয়ে আমি ঘড়ীটোৰ সহায়ত বৰ্তমান সময়ত যিহেতু এই আধুনিক যুগৰ আৱিষ্কাৰ আৰু এই ঘড়ীটোৰ সহায়ত আমি ইফাল সিফাল কৰিবলৈ সক্ষম হওঁ সময় এনেকুৱা এটা বস্তু যাক আমি ধৰি ৰাখিব নোৱাৰো আৰু ইয়াৰ ব্যৱহাৰ নাজানিলে আমাৰ বিপদ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবিছোঁ আৰু ইয়াৰ লেখক হৈছে পাঠটিৰ লেখক নীলমণি ফুকনদেৱ প্ৰথমে পাঠলৈ যোৱাৰ আগতে আমি নীলমণি ফুকনৰ বিষয়ে অলপ জানি লওঁ আহাচোন তো নীলমণি ফুকনৰ জন্ম হৈছিল 1880 চনত আৰু মৃত্যু হৈছিল তেখেতৰ 1978 চনত ডিব্ৰুগড় জিলাত তেখেতৰ জন্ম হৈছিল পিতৃ লম্বোদৰ খাৰঘৰীয়া ফুকন স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত কটন কলেজত FA আৰু কোচবিহাৰৰ পৰা BA আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰে জৰ্জ ইনষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক তথা পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হয় কংগ্ৰেছত যোগদান দি তেওঁ বিধানসভাৰ সদস্য হৈছিল সাহিত্যকৃতি হ'ল সাহিত্য কলা চিন্তামণি জ্যোতিকণা মানসী সন্ধানী আলোচনী আৰু নজুন কাকতৰ সম্পাদক আছিল অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসনত তেখেতে অলংকৃত কৰিছিল এতিয়া আমি ঘড়ীটো দেখাৰ লগে লগে বা আমাৰ পাঠটোৰ বা সময়ৰ কথা আমাক কোৱাৰ লগে আমাৰ কথা এটা মনলৈ আহে নিশ্চয় যে কি হয় আমাৰ যিটো জীৱনত সময়ৰ কি মূল্য আছে এই কথা আমি সকলোৱে জানো তথাপি আমি পাঠাংশত বা পাঠটো তোমালোকৰ বাবে কি কোৱা হৈছে বা কি বাৰ্তা কঢ়িয়াই অনা হৈছে এই কথাটো আমি চাওঁচোন আহা সময়ৰ বিভাগবোৰৰ কথা আমাক ইয়াত কোৱা হৈছে সময়ক নৈৰ লগত তুলনা কৰা হৈছে সময় আমি কওঁই যে সময় বোৱতী নদীৰ দৰে ই অবিৰাম গতিত বৈ থাকে যাক বাধা দিব যিদৰে নৈৰ সোঁতক বাধা দিব নোৱাৰি তেনেদৰে আমি সময়ক বাধা দিব নোৱাৰো সেইকাৰণে কাৰ্যক্ৰম অনুসৰি আমি কাৰ্যক্ষেত্ৰতে তাৰ প্ৰমাণটো পাওঁ বুলি কৈছে যে সময়টো যে গৈ থাকে বোৱতী নদীৰ দৰে সেইকাৰণে লেখকে ইয়াত কৈছে যে কাৰ্যক্ৰম অনুসৰি সময়ক ভাগ কৰা হয় যেনেকৈ সময়ৰ ডাঙৰ ভাগবিলাকে যুগ কল্প শতাব্দী মজলীয়াবিলাক হৈছে ঋতু বছৰ মাহ আৰু দিন ৰাতি প্ৰহৰ এইবিলাকৰ লগত আমি হততে আমাৰ পৰিচিত শব্দ দিন ৰাতি মাহ প্ৰহৰ বা দণ্ড পল একেবাৰে সৰু বিভাগবোৰ কি কৈছে বা ভগ্নাংশবিলাক কি হৈছে দণ্ড পল অনুপল মই কবিতাটোত তোমালোকক কৈছিলোঁ যে গাইছিলোঁ কবিতাটোত পল অনুপল কৰি সময়বোৰ পাৰ হৈ যায় সময়ৰ এই বিভাগবিলাক বিশেষ লক্ষণযুক্ত বুলি কৈছে লেখকে কৈছে যে সময়ৰ ভাগবিলাক হৈছে বিশেষ লক্ষণযুক্ত আৰু হিন্দু শাস্ত্ৰৰ মতে যিহেতু 4টা যুগৰ কথা আছে দ্বাপৰ ত্ৰেতা সত্য যুগ কলি যুগ আমি পাইছোঁ এইবিলাক আৰু সেইবিলাকত কি হয় আমি জানো কলি যুগত কল্কি অৱতাৰৰ পিছতে সত্য যুগৰ প্ৰৱৰ্তন হৈছে সেইদৰে খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলী একোটা যুগৰ লক্ষণ এই কথাবিলাকে কি কয় এটা যুগ ধৰি ৰাখে সেই যুগৰ পৰিচয়টো আমি তেনেধৰণে এই সময়ৰ এটা নিৰ্দিষ্ট যুগৰ ভিতৰত আমি পাওঁ এই যুগবিলাকৰ পৰিৱৰ্তনকে কি কোৱা হৈছে কল্পান্তৰ সাইক্লিক আদি নামেৰে প্ৰখ্যাত হৈছে সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে বুলি লেখকে কৈছে কাৰ্যগতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম বেছ মানে হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা
এতিয়া কম বেছ যেহেতু আমি এটা মিনিটত যেহেতু যিমান সময় থাকিব 1 ঘণ্টা কিমান সময় থাকিব আমি জানো সেই তেনেদৰে মিনিট সেকেন্ড আমি সময়ৰ সেই বিভাগবিলাকৰ কথা জানো বা প্ৰহৰ দিন ৰাতি এই সকলোবিলাক এটা দিনত কিমান সময় থাকে এই সকলোবিলাক আমি জানো ঋতু বছৰ মাহৰ কথা আমি জানো সেইদৰে কি ক'লে এটা যুগৰ কথা ক'লে আৰু তাৰ পিছত এটা কৈছে এটা বিশেষ ঘটনাৰ পৰিচয় কি কৈছে একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময়ৰ বিভাগ কৰা হয় ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায় সেইটো কৈছে ধৰ্মই হওক কলা সংস্কৃতি সাহিত্য যুদ্ধ বিগ্ৰহ সেইদৰে এইবিলাকে কি কৰে বুৰঞ্জীত যেহেতু লিপিবদ্ধ হৈ থাকে বহু কথা আৰু এই সকলোবিলাকে এটা এটা সময়ৰ কথা মৰাই দিয়ে সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ চৈত্যনাব্দ ইত্যাদি সময় বিভাগৰ গৰিতে এনে স্মৰণীয় ঘটনাবোৰ যেনেকৈ শংকৰী যুগৰ কথা ক'লে আমাৰ শংকৰদেৱৰ যি ৰচনাৰাজি কথা মনলৈ আহে বা শংকৰদেৱে কি কৰিছিল নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল এই কথাবিলাক আমাৰ মনলৈ আহে তেতিয়া আমি শংকৰী যুগ বুলি ক'লে বোলে হয় শংকৰী যুগত এই কথাখিনি হৈছিল সেনেকৈ এটা বিশেষ ঘটনাৰ কথা বা বিশেষ সময়ৰ কথা আমাক এইবিলাকৰ জৰিয়তে মৰাই দিয়ে যেনেকৈ জোনাকী যুগৰ কথা ক'লেও আমাৰ বিভিন্ন সাহিত্যিকৰ কথা মনলৈ আহে এতিয়া প্ৰকৃতি জগতৰ কথা কৈছে লেখকে ইয়াত পুনৰ কৈছে যে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয় 6 ঋতুৰ উদ্ভৱ ইয়াতেই 6 ঋতুৰ কথা ইয়াত কৈছে ঋতু পৰিৱৰ্তন কেনেকৈ হয় এটাৰ পিছত এটা ঋতু কেনেকৈ আগুৱাই যায় জাৰত ঠেটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত যেতিয়া কুঁহিপাত ওলায় আমি জানো তেতিয়া বসন্তৰ আগমন ঘটিছে পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ যায় সন্ধিয়া জাপ খাই যায় হিয়ে আমাক কি কয় সূৰ্য উদয় হোৱাৰ কথা কয় আৰু অস্ত যোৱাৰ কথা কয় যেতিয়া সি জাপ খাই যায় পদুম ফুলপাহ যেতিয়া জাপ খাই যায় আমি গম পাওঁ সন্ধ্যা হবৰ হ'ল তে সেইদৰে বেলি ফুলপাহো কি হয় বুলি কৈছে সূৰ্যৰ লগে লগে ঘূৰে আৰু আমি কেনে ইয়াক বেলি ঘড়ী বুলিও কওঁ কঁঠালে মুচি পেলাই আমে মলিয়াই এইবিলাক হৈছে প্ৰকৃতিৰ বিভিন্ন সময়ৰ নিদৰ্শন আৰু আমি জানো শেৱালি শৰতত ফুলে কপৌ বসন্তত ফুলে এইবিলাকে আমাক কি কৰে যে বসন্ত আহিলে কপৌ ফুলিলে সেই সময়বিলাকে আমাক কি কৰে এটা ঋতুৰ কথা ক'লে সেইকাৰণে ঋতুৱে এটা সময় নিৰ্ধাৰণ কৰিলে যে এইখিনি সময়ত বসন্তকাল হ'ব এইখিনি সময়ত এইটো শৰৎ ঋতু হ'ব এনেধৰণে সেইকাৰণে কৈছে যে আমে মলিয়ালে কঁঠালে মুচি পেলালে আৰু কি কৈছে ধান পকিলে বাঁহে গাজ মেলিলে ধাপত কেতেকী গোন্ধালে একোটা ঋতুৰ আমি সম্ভেদ পাওঁ আমি সকলো এই ঋতুবিলাকৰ লগত পৰিচিত আমাৰ জীৱনত এইবিলাকে ঋতুবিলাকে বহুত প্ৰভাৱ পেলায় আমি বহাগ আহিলে বসন্তকাল আহিলে আমাৰ মন ফূৰ্তি লাগে বা সেই কথাবিলাক কৈছে কুঁহিপাত মেলে সেই সকলোবিলাক কথাৰ লগত আমি পৰিচিত সেইকাৰণে কৈছে যে এইবোৰে কি কৰে একটু প্ৰাকৃতিক জগতৰ যি পৰিৱৰ্তন হয় সেইবিলাকক লৈ আমি সময় নিৰূপণ কৰিব পাৰোঁ আকৌ কৈছে জীৱ জন্তুৰ আচৰণৰ কথা ইয়াত লেখকে কৈছে যে জীৱ জন্তুৰ আচৰণতো কি কৰিছে সময় নিৰূপণ কৰিব পাৰি কেঁকুৰা গাঁতত সোমাল শামুকে পথাৰত দেখা দিলে বালিমাহী চৰাই ওলালে কুলি কেতেকীয়ে মাতিলে আমি জানো কুলি কেতেকীয়ে মাতিলে বহাগ আহে বসন্ত আহে মাছে কণী পাৰিলে চৰাই ফুটা কঢ়িয়ালে ভেকুলীয়ে তুৰতুৰালেও জানো বসন্তৰ আগজাননী বা বহাগৰ আগজাননী এনেধৰণে একোটা ঋতুৰ এই কথাবিলাকে কি কৰে আমাৰ প্ৰাকৃতিক যি পৰিৱৰ্তন হয় বা জীৱ জন্তুৱে যি আচৰণ কৰে জীৱ জন্তুৱে প্ৰাকৃতিক পৰিৱৰ্তন অনুসৰি নিজৰ আচৰণ কৰে আৰু আমি তাৰ পৰা কি কৰিব পাৰোঁ সময় নিৰূপণ কৰিব পাৰোঁ এতিয়া গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায় শিয়ালে হোৱা দি ৰাতি প্ৰহৰৰ কথা আমাক বাতৰি দি থাকে বা সোঁৱৰাই থাকে ফেচুৱে জালি দিয়ে টঙিত পাৰই ৰুণ দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই সেইদৰে কুকুৰাই কি কৰে ডাক দিলে আমি জানো কুকুৰাই ডাক দিলে আমি কওঁ যে ৰাতিপুৱাবৰ হ'ল বা ৰাতিপুৱাল এনেধৰণে আমাৰ এই কথাবিলাক আমাৰ লগত জড়িত হৈ আছে আমাৰ জীৱনৰ লগত প্ৰাকৃতিক যিবিলাক পৰিঘটনা বা পৰিৱৰ্তন বা জীৱ জন্তুৰ মাত কথাই বিভিন্ন সময়ত সিহঁতৰ আচৰণে আমাক সোঁৱৰাই দিয়ে সময়ৰ কথা আদিতে মানুহে কি কৰিছিল প্ৰাকৃতিক জগতৰ যিবিলাক পৰিৱৰ্তন তাকে লৈ সময় নিৰূপণ কৰিছিল কাৰণ সেইখিনি সময়ত
আধুনিক যুগৰ যিবিলাক যন্ত্ৰপাতিৰ আৱিষ্কাৰ বিশেষকৈ ঘড়ীটোৰ কথা আমি ক'ব পাৰোঁ আৱিষ্কাৰ হোৱা নাছিল আৰু তেতিয়া এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিং এটাৰ বাট বুলি কওঁ আমি বোলে ৰিং এটাৰ বাটহে এনেকৈ কোৱা হয় আজিকালি কোৱা হয় যে আগৰ মানুহবিলাকে তেনেদৰেই এটা সময়ত সময় নিৰূপণ কৰিছিল এঠাইলৈ যাবলৈ কিমান সময় লাগিব তামোল এখন খাই শেষ হ'বনে নহ'ব বা সেই কথাটো একে উৎসাহে নিৰ্ধাৰিত কৰিব পাৰিছিল বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান চুটি দীঘল হয় সেই কথাখিনি চাই বোলে এইখিনি সময়ত মোৰ বোলে ছাঁটো এনেধৰণে পৰিব এইখিনি সময়ত মোৰ ছাঁটো এনেধৰণে পৰিব বেলিৰ লগত তুলনা কৰি বা বেলিক চাই সেই সময়ত নিৰূপণ কৰিব পাৰিছিল সেইদৰে বৰষুণ দিব নে ৰ'দ দিব সেই কথাটো তেওঁলোকে চাইছিল উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰিলে গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয় চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল বোলে কিমান মুহূৰ্ত সেইটোকো আমি এটা সময়ৰ নিৰ্দিষ্ট সময়ত বান্ধিব পৰা হ'লো বিজ্ঞানৰ বলত এই সকলোবিলাক সম্ভৱ কেনেকৈ হৈছে যে বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে এইবিলাক সম্ভৱ কৰি তুলিলে বিজ্ঞানৰ বলত ক্ৰমে ক্ৰমে সময়ক নিৰূপণ কৰিবলৈ যন্ত্ৰপাতি উলিওৱা হ'ল আৰু এই ভাগবিলাকক কৰায়ত্ব কৰি মানে এটা সীমাত বান্ধি ৰাখিব পৰা হ'ল আৰু সকলো কাম মানুহে সময়মতে যাৱতীয় কাম কৰিব পৰা হ'ল মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত ক্ষুদ্ৰতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম লেখকৰ মতে লেখকে কৈছে আমাক যে সময়ৰ প্ৰকৃত যন্ত্ৰটো হৈছে কাম আৰু কামৰ মাজেদি আমি গতিটো ধৰিব পাৰোঁ কেনেকৈ এলেহুৱাৰ দিনটো নাযায় নোপোৱাই এজন এলেহুৱাৰ বাবে যি এলাহ কৰি শুই বহি থাকিব মোৰ একো কামেই নাই তেনেধৰণে তেওঁ যদি ভাবে তেওঁ এলেহুৱা হয় তেতিয়া তেওঁৰ দিনটো নাযায় নোপোৱাই লাগিব কিন্তু যিসকলে কাম কৰি ভাল পায় সময়ক সেইজনেহে কিন্তু ধৰি ৰাখিব পাৰে মই প্ৰথমে এটা কথা তোমালোকক কৈছিলোঁ যে এনেকুৱা এটা বস্তু সময় যে কাম যাক আমি ধৰি ৰাখিব নোৱাৰোঁ কিন্তু আমি তাক ধৰি ৰাখিব পাৰোঁ কেনেধৰণে ধৰি ৰাখিব পাৰোঁ কৰ্মৰ যোগেদি আমি যদি সময়ৰ সৎ ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব সময় আমাৰ বাবে প্ৰচুৰ তেতিয়া এলেহুৱাৰ দৰে আমাৰ দিনটো নাযায় নোপোৱাই তেনেকুৱা নহ'ব সেইকাৰণে কৈছে যে কিন্তু কৰ্মী লোকৰ দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগিব সেইটো কৈছে তাৰমানে কাম যিজনে কৰিব কামৰ দ্বাৰা সময়ৰ সৎব্যৱহাৰ কৰিব এইকাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কৈছে মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে ইয়াৰ মানুহৰ অজ্ঞাত বা কল্পনাৰো অতীত ব্ৰহ্মাই যিখিনি কাম সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এই সেইকাৰণে কৈছে যে মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ কাৰণে এদিন এৰাতিহে তাৰমানে তেওঁ যিহেতু বেছি কাম কৰিবলগীয়া হৈছে সেইকাৰণে মানুহৰ সময়ৰ লগত তুলনাটো এনেধৰণে কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেখক নীলমণি ফুকনদেৱে আমাক সুন্দৰভাৱে সময়ৰ কথাখিনি ঋতু পৰিৱৰ্তনেই হওক বা বিশেষ বিশেষ ঘটনাৰ কথা সময়ক নৈৰ লগতো তেখেতে তুলনা কৰিছে এই সকলোখিনি কথা আৰু যে প্ৰাকৃতিক জগতৰ বিভিন্ন পৰিৱৰ্তনবিলাক লক্ষ্য কৰি আমি সময় নিৰূপণ কৰিব পাৰোঁ জন্তুৰ আচৰণ চাইও পাৰোঁ জীৱ জন্তুৰ আচৰণ চাই সেই সকলোবিলাক কথা কৈছে তেখেতে আৰু ঋতু পৰিৱৰ্তনৰ কথাটো বিশেষভাৱে কৈছে আৰু সময় কেনেকৈ পাৰ হয় কৰ্মৰ যোগেদি যে আমি সময় ধৰি ৰাখিব পাৰোঁ এই সকলোবিলাক কথা বৰ সুন্দৰভাৱে তেখেতে এই পাঠটি বৰ্ণনা কৰিছে আমি প্ৰথম পাঠাংশত এইখিনি কথা পালোঁ আৰু দ্বিতীয় পাঠাংশ লৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম আজিলৈ আহিছোঁ